আজি আমি বনাম কেক বনাওঁতে ৰৈ যোৱা ব্ৰেডৰ চাৰিওফালৰ চাৰিটা অংশ আৰু তাৰ লগতে কিছুমান সৰু সৰু ব্ৰেডৰ টুকুৰা ৰৈছিলে সেই সকলোবোৰ মিলাই জ্বলা মিঠা এটা বহুত ধুনীয়া বস্তু বনাম। আহক আমি কেনেকৈ বনাই চাওঁ। প্ৰথমতে যিখিনি ব্ৰেডৰ টুকুৰা আছিলে সেই টুকুৰাখিনি মই ধুনীয়াকৈ থৈ দিছিলোঁ। এতিয়া মিক্সি জাৰত বা চপাৰত যিকোনো এটা জেগাত লৈ কিনে ধুনীয়াকৈ সেইখিনি গুড়া কৰি ল'ব। প্ৰথম ধুনীয়াকৈ যিমানখিনি আছে মোৰ ধৰিছে গোটেইখিনি এবাৰতে গোটেইখিনি ধুনীয়াকৈ ভৰাই লৈ সেইখিনি মই গুড়া কৰি ল'ম। আৰু বহুত কম তেলতেই বনাব পাৰি কাৰণ ব্ৰেড হয়তো আৰু খায়ো বৰ ধুনীয়া লাগে, জ্বলা মিঠা লাগে আৰু তেল বহুত কম লাগে। ঠিক আছে, প্ৰথমতে মই ব্ৰেডৰ গুড়াখিনি গুড়া কৰি ল'ম। ব্ৰেডখিনি বৰ ধুনীয়াকৈ গুড়া হৈ গৈছে। ব্ৰেডখিনি চাওক আপোনালোকে এনেকৈ গুড়া কৰি ল'ব। ইয়াৰ পাছত মই অলপমান পিঁয়াজ জোখমতে আপোনালোকৰ ঘৰত যিকোনো কবি গাজৰ যি আছে মানে শাক পাচলি জাতীয় বস্তু দিব পাৰে, লগতে জলকীয়া আদা। মই প্ৰথমতে পিঁয়াজখিনি গাজৰখিনি জলকীয়া আৰু আদা মই যিখিনি বস্তু লৈছোঁ ধুনীয়াকৈ কুটি চপাৰটোৰ ভিতৰত সোমোৱাই মানে দি ল'ম। দি কিনে আকৌ মই সেইখিনি মিহি কৰি ল'ম। আপোনাৰ ওচৰত যদি আৰু বেলেগ ধৰণৰ শাক পাচলি যেনে গাজৰ কবি হওক, নহ'লে যদি আপোনাৰ বইল আলু আছিলে তেনেহ'লে দি ল'ব পাৰে, তেতিয়াও খাই বহুত ধুনীয়া লাগে। ইয়াৰ পাছতে মই চপাৰটো বন্ধ কৰি ধুনীয়াকৈ মিহি কৰি ল'ম। প্ৰায় গুড়া হৈছে কিজানি, চাওক ইমান ধুনীয়া হৈ গ'ল। এতিয়া মই লাহেকৈ প্লেটখন খুলি থ'ম। প্লেটখন খুলি লৈ কিনে চপাৰটোতে মই যিখিনি ব্ৰেড গুড়া কৰিছিলোঁ সেই ব্ৰেডৰ গুড়াখিনি কম কমকৈ চপাৰটোতে ভৰাই ল'ম আৰু ভৰাই কিনে ধুনীয়াকৈ আকৌ চপাৰটো বন্ধ কৰি এবাৰ ব্লেডখনৰ দ্বাৰাই আকৌ ধুনীয়াকৈ মিলাই ল'ম। ইয়াৰ পাছত মই চপাৰটোৰ পৰা উলিয়াই কিনে বেলেগ এটা বাচনত লৈছোঁ। তাতে নিমখ অলপমান, হালধি অলপমান, জালুকটো মই নাই দিয়া কাৰণ জলকীয়া অলপ বেছিকৈ দিলোঁ, সেইকাৰণে জালুক নাই দিয়া। অলপমান জোখমতে পানী লৈ কিনে ধুনীয়াকৈ সানি ল'ম। জোখটো বেছি জুলীয়াও নকৰিব আৰু বেছি ডাঠো নকৰিব কাৰণ বেছি আমি তেল নিদিওঁ যিহেতু। অলপ ধুনীয়া জোখত ৰাখিব আৰু পেনখনত অকণমান তেল দি কিনে হাতাখনেৰে ধুনীয়াকৈ পেনখনৰ গোটেই তেলখিনি মিলাই দিব। বেছিকৈ তেল দিয়া কোনো কথাই নাই। তাৰপাছত ধুনীয়াকৈ অলপ অলপকৈ ব্ৰেডখিনি আমি দি যাম। আৰু শুনক, তাপটো বৰ বেছি নাৰাখিব, অলপ মিলাই ৰাখিব কাৰণ ইমান বেছি সিজাও কথা নাথাকে আৰু বেছি তাপ হ'লে কাৰণ আমি তেল কমাই দিছোঁ দি যাবগৈ। ধুনীয়াকৈ দি ল'ম। দি কিনে এবাৰ দি হোৱাৰ পিছত ধুনীয়াকৈ তাক লাহে লাহে উল্টাই দিম আৰু বেছি টাইম নালাগে, 2 মিনিটত আপোনালোকৰ টেষ্টি জ্বলা মিঠা টেষ্টি খাদ্য ৰেডি হৈ যাব। ঠিক আছে, ধুনীয়াকৈ লৰাই দিব। মোৰ প্ৰায় প্ৰথমবাৰ দিয়াখিনি হৈছে। তাৰপাছত যিখিনি বাকী আছিলে সেইখিনি আকৌ এবাৰ দি কিনে মই গোটেইখিনি নমাই ৰাখিম। আৰু যদি আপোনালোকে বিচাৰে অকণ মৰমৰীয়া কৰি ৰাখিব পাৰে আৰু ইমান বেছি মৰমৰীয়া নকৰিলেও কথা নাই, খাই ধুনীয়া লাগে। বস্তুটো অকণমান ভিতৰি সিজিলেই হ'ল আৰু কাৰণ বেছি সময় ৰাখিলে ডে যোৱাৰ বহুত চান্স থাকে কাৰণ তেল একেবাৰে কম দিয়া হৈছে কাৰণে ধুনীয়াকৈ ইমানখিনি হোৱাৰ পিছতে মই ধুনীয়াকৈ নমাই দিম। আৰু আপোনালোকে ধুনীয়াকৈ এবাৰ খাই চাব। প্ৰথমতে কেক বনাই চাব, তাৰপিছত যিখিনি ব্ৰেড ৰৈ যায় সেইখিনি বনাই চাব। আৰু এইখিনি ব্ৰেড এনেই কেতিয়াবা চাহৰ সৈতে খায়ো মানে ভাল নালাগে। এনেকৈ বনাই খালে বহুত ধুনীয়া লাগে আৰু কোনেও গমেই নাপাব যে আপুনি ৰৈ যোৱা ব্ৰেডেদি বনাইছিলে। ঠিক আছে, ইয়াৰ লগত যদি টমেটো চচ অকণ হয় ক'বই নালাগে, বহুত ধুনীয়া লাগে। যদি আপোনালোকে বনাবলৈ নাজানে তেনেহ'লে মই ইয়াৰ আগৰ ভিডিঅ'ত দিছিলোঁ কেনেকৈ ঘৰতে বনাই বহুত কম সময়তে। যদি চোৱা নাই আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। মই ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দি দিম আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদিহে ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।